राज्य चलाবলৈ धन নাই হিমন্ত চৰকাৰৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই বিশ্বকাপ জিকিব নোৱাৰিলে ভাৰতে। বক্ৰবতৰা চাকৰি লোৱা দুই ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হিমন্ত চৰকাৰৰ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্য কঁপাই যোৱা APSC কেলেংকাৰীক লৈ ডাঙৰ খবৰ। বক্ৰবতৰা চাকৰি লোৱা দুই ৰাজপত্ৰিত বিষয়াক গ্ৰেপ্তাৰ হিমন্ত চৰকাৰৰ। গ্ৰেপ্তাৰ কৰা হৈছে দুই APS বিষয়া ক্ৰমে শাহজাহান চৰকাৰ আৰু ঐশ্বৰ্যজীৱন বৰুৱাক। APSCৰ কেলেংকাৰীক লৈ ডাঙৰ খবৰ। বক্ৰবতৰা চাকৰি লোৱা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে একশ্যন আৰম্ভ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। দুজনকৈ APS বিষয়াক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুই APS বিষয়া হৈছে ক্ৰমে শাহজাহান চৰকাৰ আৰু ঐশ্বৰ্যজীৱন বৰুৱা। গ্ৰেপ্তাৰ হোৱা দুই APS বিষয়া যোৰহাট আৰু ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দায়িত্বত আছিল। নিশাই SITয়ে গ্ৰেপ্তাৰ কৰে দুই ৰাজপত্ৰিত বিষয়াক। অসম আৰক্ষীৰ বিশেষ শাখাত বৰ্তমান দুয়োকে জেৰা অব্যাহত ৰখা হৈছে। বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পিছতেই এই পদক্ষেপ হিমন্ত চৰকাৰৰ। আৰু শীঘ্ৰে তদন্তৰ আওতাত আহিব ৰাজ্যৰ আন 32জনকৈ ৰাজপত্ৰিত বিষয়া। উল্লেখযোগ্য যে বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত উল্লেখ আছিল মুঠ 34জন ৰাজপত্ৰিত বিষয়াৰ নাম। পৰৱৰ্তী খবৰ, ৰাজ্য চলাবলৈ ধন নাই হিমন্ত চৰকাৰৰ। ৰাজকোষ উদং অসম চৰকাৰৰ, যাৰ বাবে ৰাজ্যবাসীৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আপুনি এতিয়াৰ পৰা অসমত চৰকাৰক কৰ নিদিয়াকৈ এটা কামো কৰিব নোৱাৰিব। আপুনি দৌৰিবলৈ হ'লেও চৰকাৰক দিব লাগিব কৰ। বিহু পাতিবলৈ হ'লেও আপুনি চৰকাৰক দিব লাগিব কৰ। কি কৰিলে কিমান টকা চৰকাৰক কৰ দিব লাগিব চাওঁ আহক। এতিয়াৰ পৰা বিহু পাতিলেও চৰকাৰক দিব লাগিব টেক্স। চৰকাৰক টেক্স নিদিয়াকৈ আপুনি দৌৰিব নোৱাৰিব ৰাস্তাত। পুনৰ অসমৰ জনতাৰ মূৰত চৰকাৰৰ মাধুমাৰ। নিৰ্বাচনৰ পূৰ্বে বৃহৎ টেক্স নিৰ্ণয়েৰে তালিকা প্ৰকাশ অসম চৰকাৰৰ। সাংস্কৃতিক অনুষ্ঠান পাতিলে আপুনি ভৰিব লাগিব 300 টকা। বিহুৰ অনুষ্ঠান সাংস্কৃতিক শোভাযাত্ৰা পাতিলেও দিব লাগিব আপুনি এই টকা। ৰাজনৈতিক অনুষ্ঠানৰ ৰেলী উলিয়ালেও আপুনি দিব লাগিব 2000 টকাকৈ। ৰাজনৈতিক সভা বা জনসভা পাতিলেও আপুনি ভৰিব লাগিব এই টকা। যিকোনো ধৰণৰ খেলৰ অনুষ্ঠানৰ বাবদ আপুনি দিব লাগিব চৰকাৰক 2000কৈ টকা। দৌৰ প্ৰতিযোগিতা, চাইকেল বা বাইক ৰেলীতো আপুনি ভৰিব লাগিব এই ধন। সামাজিক সজাগতা সভা পাতিব খুজিলে আপুনি দিব লাগিব 500 টকা। বাটৰ নাট সজাগতামূলক শোভাযাত্ৰাতো আপুনি দিব লাগিব এই ধন। থিয়েটাৰ শ্ব' পাতিলে 5000 টকা দিব লাগিব চৰকাৰক। বাণিজ্য মেলা, খাদ্য মেলা আৰু নৱবৰ্ষৰ অনুষ্ঠানৰ বাবতো দিব লাগিব এই ধন। এতিয়াৰ পৰা ড্ৰোন উৰুৱাবলৈ হ'লে আপুনি দিব লাগিব 3000 টকা। বাণিজ্যিক নিৰ্মাণ কাৰ্যৰ বাবে 50000 টকা দিব লাগিব গুৱাহাটী মহানগৰীত। আৰু গুৱাহাটীৰ GMDৰ এলেকাৰ বাহিৰত হ'লে দিব লাগিব 25000 টকা। গেছ এজেঞ্চি আৰু পেট্ৰল পাম্পৰ বাবে দিব লাগিব 10000 টকা। পেয়িং গেষ্ট অৰ্থাৎ PG ভেৰিফিকেশ্যনৰ বাবে দিব লাগিব 300 টকা। আতচবাজি বিক্ৰী কৰিব খুজিলে চৰকাৰক দিব লাগিব 2000 টকা। অস্থায়ী বাৰৰ অনুজ্ঞাপত্ৰৰ বাবে দিব লাগিব 5000 টকা। ৰাজ্যবাসীৰ ওপৰত এইসমূহ বৃহৎ কৰ আৰোপ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, গুগল পে' ফোনপে' ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পৰা বন্ধ হ'ব পাৰে আপোনাৰ গুগল পে' ফোনপে' একাউণ্ট। এই সন্দৰ্ভত NPCIৰ বিশেষ নিৰ্দেশনা। গুগল পে' ফোনপে' ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ। 31 ডিচেম্বৰৰ পৰা বন্ধ হ'ব পাৰে আপোনাৰ গুগল পে' ফোনপে' একাউণ্ট। ডিজিটেল লেনদেনৰ পৰা বঞ্চিত হ'ব পাৰে আপুনি। বেংকসমূহলৈ এই সন্দৰ্ভত বিশেষ নিৰ্দেশনা NPCIৰ। UPI আইডিক লৈ ডাঙৰ সিদ্ধান্ত NPCIৰ। আজিয়ে পৰীক্ষা কৰক আপোনাৰ UPI আইডি। অন্যথা 31 ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব লেনদেন।
UPI ID ব্যৱহাৰ নকৰা লোকসকলে 31 ডিচেম্বৰৰ পিছত কৰিব নোৱাৰিব কোনো লেনদেন। এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা সকলে শীঘ্ৰেই কৰিব লাগিব এইকেইটা কাম। নেশ্যনেল পেমেণ্ট কৰ্পোৰেশ্যন অফ ইণ্ডিয়াই নিৰ্দেশ দিছে বেংক আৰু থাৰ্ড পাৰ্টি এপসমূহক। এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকক চিনাক্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুগল পে, ফোনপেৰ লগতে অন্যান্য প্ৰভাইডাৰসকললৈ এই বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে। এবছৰ ধৰি UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ UPI ID বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। UPI ID ব্যৱহাৰ নকৰা গ্ৰাহকৰ মোবাইল নম্বৰৰ ইতিমধ্যে চিনাক্তকৰণ সম্পন্ন কৰা হৈছে। 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছে NPCIয়ে। যদিহে আপুনিও গুগল পে, ফোনপে বা পেটিএম ব্যৱহাৰ কৰে আৰু যদি UPI ব্যৱহাৰ নকৰে তেতিয়াহ'লে সোনকালে UPI ব্যৱহাৰ কৰক, নহ'লে কিন্তু ডিজিটেল লেনদেন আপোনাৰ বন্ধ হৈ পৰিব। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ইজৰাইল হামাছৰ যুদ্ধক লৈ ডাঙৰ আপডেট। ইজৰাইল আৰু হামাছৰ মাজত এই যুদ্ধক লৈ নতুন চুক্তি সম্পন্ন হৈছে। এই চুক্তি মতে 4 দিন বন্ধ থাকিব যুদ্ধ। মহাযুদ্ধক লৈ এই ডাঙৰ ঘোষণা ইজৰাইল চৰকাৰৰ। ইজৰাইল হামাছৰ মাজত সম্পন্ন হ'ল নতুন চুক্তি। এই চুক্তি মতে গাজাত 4 দিনৰ যুদ্ধবিৰতি ঘোষণা কৰা হৈছে। ইজৰাইল কেবিনেটৰ এই ডাঙৰ সিদ্ধান্ত। 50 গৰাকী বন্দীক মুকলি কৰি দিয়াৰ বাবে এই চুক্তি সম্পন্ন হৈছে। আগন্তুক 4-5 দিনৰ ভিতৰত হামাছে বন্দী মহিলাসহ শিশুসকলক মুকলি কৰি দিব। 50জন পণবন্দীক মুকলি কৰাৰ বিপৰীতে 150জন পেলেষ্টাইনীক মুকলি কৰি দিব ইজৰাইলে। আৰু এদিনতে 10 গৰাকীকৈ বন্দীক মুকলি কৰি দিব হামাছে। মহিলা আৰু শিশু মুকলি কৰি দিয়াই হৈছে এই চুক্তিৰ মুখ্য কাৰণ। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই বিশ্বকাপ জিকিব নোৱাৰিলে ভাৰতে। নৰেন্দ্ৰ মোদীক অহবাখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আৰু তাৰ পিছতে ৰাহুল গান্ধীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে বিজেপি। শীঘ্ৰেই ৰাহুল গান্ধীয়ে ক্ষমা নোখোজিলে বিপদত পৰাৰ হুংকাৰ বিজেপিৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অহবাখ্যা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। নৰেন্দ্ৰ মোদীৰ ষ্টেডিয়ামত প্ৰৱেশৰ ফলতেই ভাৰত বিশ্বকাপত পৰাজয় হোৱা বুলি মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। ৰাজস্থানত এক ৰেলী সম্বোধন কৰি এই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। আৰু পুনৰ ৰাহুল গান্ধীয়ে কৰা তীৰ্যক মন্তব্যত ক্ষোভ প্ৰকাশ কৰিছে বিজেপিয়ে। ৰাহুল গান্ধীৰ মন্তব্যৰ পিছতেই ৰাহুল গান্ধীক ক্ষমা খোজাৰ দাবী বিজেপিৰ। পৰৱৰ্তী খবৰ, অহা 1 ডিচেম্বৰৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। চিম কাৰ্ড কিনোতে বা বিক্ৰী কৰোঁতে কেইবাটাও নিয়ম মানি চলিব লাগিব আৰু এই নিয়মসমূহ মানি নচলিলে আপুনি ভৰিব লাগিব 10 লাখ টকা পৰ্যন্ত জৰিমনা। 1 ডিচেম্বৰৰ পৰা সলনি হ'ব চিম কাৰ্ডৰ নিয়ম। চিম কাৰ্ড কিনোতে বা বিক্ৰী কৰোঁতে কেইবাটাও নিয়ম মানি চলিব লাগিব। য'তে ত'তে ক্ৰয় কৰিব নোৱাৰিব চিম কাৰ্ড। এতিয়াৰ পৰা একে সময়তে চিম কাৰ্ড কিনিব আৰু বেচিব নোৱাৰিব। চিম বিক্ৰেতাসকলে চিম ক্ৰয় কৰা গ্ৰাহকৰ ভালকৈ KYC কৰিব লাগিব। এটা আইডিত প্ৰদান কৰা হ'ব সীমিত সংখ্যক চিম। চিম বিক্ৰেতাসকলে কৰিব লাগিব পুলিচ ভেৰিফিকেশ্যন আৰু বায়'মেট্ৰিক ভেৰিফিকেশ্যন। এই নিয়ম মানি নচলিলে ভৰিব লাগিব 10 লাখ টকা পৰ্যন্ত জৰিমনা। চিম বিক্ৰেতাসকলক ভেৰিফিকেশ্যনৰ বাবে 12 মাহৰ সময় ধৰি দিছে চৰকাৰে। গ্ৰাহকে বন্ধ কৰা চিমৰ নম্বৰটো 90 দিনৰ পাছতহে প্ৰদান কৰা হ'ব অন্য গ্ৰাহকক। পৰৱৰ্তী খবৰ, এইবাৰ খং উঠিছে বিধায়ক অখিল গগৈৰ। অন কেমেৰাত টকা খোৱা ঠিকাদাৰক ধমক দিলে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে মই কোন মানুহ আপুনি চিনি পোৱা নাই। মই ভালত ককাই ভাই, কালত কি বস্তু গম পাই যাব। ঠিকাদাৰ আৰু এক্সিকিউটিভ ইঞ্জিনিয়াৰক এই ধমক বিধায়ক অখিল গগৈৰ। অন কেমেৰাত খঙত অগ্নিশৰ্মা বিধায়ক অখিল গগৈ। টকা খোৱা ঠিকাদাৰক এইবাৰ ধমক দিলে বিধায়ক অখিল গগৈয়ে। এনেকুৱা কাম কৰিবলৈ ঠিকাদাৰে লাজ পোৱা উচিত, এই মন্তব্য বিধায়ক অখিল গগৈৰ।
অখিল গগৈয়ে কয় যে মই কোন মানুহ আপুনি চিনি পোৱা নাই, ভালত মই ককাই ভাই, কালত কি বস্তু গম পাই যাব। বেলেগ MLAৰ দৰে মই কমিশ্যন বিচৰা নাই, পৃথিৱীৰ কোনো মানুহে মোক ৰখাব নোৱাৰে। মই বিৰোধী হিচাপে দপদপাই থাকোঁ, কিন্তু আজি মোৰ ৰাস্তাৰ অৱস্থা এয়া। এক নিৰ্মীয়মান ৰাস্তা পৰিদৰ্শন কৰি এইদৰে ঠিকাদাৰক ধমক দিয়ে বিধায়ক অখিল গগৈয়ে।